নমস্কাৰ সকলোকে আশা কৰোঁ তোমালোকে ভালে আছা। তো কালি আমি যিখিনি পাঠভিত্তিক প্ৰশ্নোত্তৰ আলোচনা কৰিছিলোঁ সমাজ বিজ্ঞানৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন পাঠটিৰ ওপৰত, তাৰ পিছৰখিনি আজি আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে তোমালোকে ভালদৰে চাই যোৱা আৰু বুজি নাপালে মোক এবাৰ জনাই দিবা। আমি যিহেতু 10 নম্বৰ প্ৰশ্নটিলৈ আমি আলোচনা কৰিছোঁ, এতিয়া 11 নম্বৰৰ পৰা আলোচনা কৰিব ওলাইছোঁ। জলচালিত ক্ৰিয়া বুলিলে কি বুজা বা জলচালিত ক্ৰিয়া কাক বোলা হয়? জল মানে কি? আমি জানো যে জল মানে হ'ল পানী। গতিকে পানী আৰু চালিত মানে চালি মানে চলন মানে গতি। পানীৰ গতিৰ ফলত কি ক্ৰিয়া হয় তাৰ সেই গতিপথত, পানীৰ গতিপথত বা নদীৰ গতিপথত পানী কিহে কঢ়িয়ায়? নদীয়ে। যিহেতু আমি ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ ওপৰত পঢ়ি আছোঁ, ভূপৃষ্ঠৰ উপৰিভাগ আমি গমেই পাইছোঁ যে মহাদেশ আৰু মহাসাগৰেৰে গঠিত। গতিকে আমি ইয়াত জানিবলগীয়া প্ৰথম কথাটো হ'ল যে আমি ইয়াত মহাদেশ আৰু মহাসাগৰৰ ওপৰত যিখিনি প্ৰাকৃতিক ক্ৰিয়া বাহ্যিকভাৱেই হওক বা আভ্যন্তৰীণভাৱেই হওক হৈ আছে তাৰ ওপৰত আমি পঢ়িম। আৰু মহাসাগৰবিলাক বা মহাদেশবিলাকৰ সৰু সৰু ভাগ যেনেকৈ নদী, দেশ, সেইবোৰৰ ওপৰতো আমি আলোচনা কৰি আছোঁ। গতিকে জলচালিত ক্ৰিয়া মানে নদীৰ পানীৰ যিটো ক্ৰিয়া, নদীৰ পানীৰ প্ৰবাহ হওঁতে গতিপথত যি হেঁচা প্ৰয়োগ কৰে, সেই হেঁচাৰ ফলত তাৰ চৌপাশে থকা বা যিবিলাক বালি জলচালিত ক্ৰিয়াৰ ফলত কি হয়? এতিয়া আমি পালোঁ যে জলচালিত ক্ৰিয়া কি হয়। ফাৰ্ষ্টত আমি ইয়াৰ আগৰ কুৱেশ্যনটোত আমি কি পালোঁ? জলচালিত ক্ৰিয়া। জলচালিত ক্ৰিয়া মানে কি? আমাৰ পানী যেতিয়া গতি কৰে তাৰ ফলস্বৰূপে তাৰ চৌপাশে থকা বালি, মাটি, শিলৰ ওপৰত যিটো ক্ৰিয়া কৰে তাকে জলচালিত ক্ৰিয়া বোলে। আৰু এই জলচালিত ক্ৰিয়াৰ ফলত কি হয়? এই জলচালিত ক্ৰিয়াৰ ফলত এতিয়া কি হ'ব বুলি ক'লে আমি এইটোৱে বুজিম যে জলচালিত ক্ৰিয়াৰ ফলত চাৰিওফালে থকা যে শিল, বালি, মাটিবিলাকক সহজতে এৰি যায় আৰু সেইবোৰ নদীৰ দ্বাৰা সহজতে মানে প্ৰবাহিত হয় আন এখন ঠাইলৈ বা আন এডোখৰ জেগাত। নদীয়ে আকৌ সেইখিনি তোমাৰ জমা কৰে। এতিয়া আমি বুজিম যে পাৰ খনন বা পাৰ্শ্ব খনন কাক বোলে। খনন কাৰ্যটো আমি পালোঁ যে নদীৰ মেইন কাম কি হয়? এটা হ'ল প্ৰথম কামটোৱে হ'ল যে খনন। এতিয়া পাৰ্শ্ব খনন বা পাৰ খনন বুলিলে কি বুজায়? আমাৰ কুৱেশ্যনটো হ'ল সেইটো। উচ্চভূমি অঞ্চলত নদীৰ গতিপথ সদায় ঠেক আৰু গভীৰ হয়, যাৰ ফলস্বৰূপে নদীৰ যোনটো প্ৰবাহিত গতি বহুত বেছি প্ৰবল হয়। সেই নদীৰ সোঁতে কঢ়িয়াই অনা গেটবোৰ ঢাল কমি অহাৰ ফলত ভৈয়াম অঞ্চলত জমা হ'বলৈ ধৰে। যিমান গেট, বালি, মাটি, পলস যিবিলাক কঢ়িয়াই আনে সেইবোৰ আমাৰ ভৈয়াম অঞ্চলত যেতিয়া নদীৰ পানীয়ে বোৱাই লৈ আনিব ভৈয়াম অঞ্চলত জমা হয়। ফলস্বৰূপে ভৈয়াম অঞ্চলত যেতিয়া নদীৰ তলত এইবিলাক জমা হ'ব, নদীৰ গভীৰতা লাহে লাহে কমি আহিব। আৰু নদীৰ গভীৰতা কমি অহাৰ ফলত যিহেতু বহুত পানী আহিয়ে আছে উচ্চভূমি অঞ্চলৰ পৰা, সেই প্ৰবাহৰ মাত্ৰা যেতিয়া নদীত বেছি হ'ব আৰু গভীৰতাও কম, তেন্তে কি কৰিব লাগিব? সিহঁতে নিজৰ ৰাস্তাটো বহল কৰিব লাগিব। বহল কৰিব যাওঁতেই তাৰ চাৰিওপিনে থকা মাটি বা অঞ্চলবোৰ খহাই লৈ যায়। ইমান জোৰত বা প্ৰবল এটা যেতিয়া নদীৰ পানী আহিব তেতিয়া খহাবই। খহোৱাটো স্বাভাৱিক। জোৰত বস্তু এটা আহিলে হানি মানে গম পাইছাই ন, ক্ষতি কৰাটো এটা স্বাভাৱিক হয় যেতিয়া বস্তু এটা জোৰত আহে। আৰু যেতিয়া আমি ইয়াত মেনশ্যন কৰা হৈ গৈছে যে উচ্চভূমি অঞ্চলত নদীৰ গতিপথ ঠেক হ'ব পাৰে কিন্তু গভীৰ, যাৰ ফলত গতিবেগ প্ৰবল হয়, বহুত জোৰত হয় আৰু বহুত পানী একেলগে আনে। কিন্তু নিম্নভূমি অঞ্চলত যিহেতু গেটবোৰ জমা হৈ গভীৰতা কমাই দিয়ে আৰু উচ্চভূমিৰ তুলনাত কম পানী ধৰি ৰাখিব পৰা ক্ষমতাহে মানে গতিপথটোৰ হয়।
গতিকে গতিপথটো বহল কৰিবলৈ গতিপথটো সুচাৰুৰূপে পানীখিনি মানে বুৱাই নিবলৈ নামনিলৈ কি কৰিব লাগিব গতিপথটো হয়তো বহল কৰিব লাগিব নহলে গেটখিনি উলিয়াব লাগিব ভিতৰৰ পৰা গেটখিনিটো উলিয়াব নোৱাৰে পানীয়ে গতিকে গতিপথটো বহল কৰিব যাওঁতে সাইডৰ অঞ্চলবিলাক খহাই নিয়ে আৰু এই খহাই নি প্লে যিটো খনন কাৰ্য কয় খনন কাৰ্যৰ সৃষ্টি কৰে তাকে পাৰ্শ্ব খনন বা পাৰ খনন বোলে পাৰ খনন বুজিলা ন নদীৰ পাৰ বুলি কওঁনে নকওঁ আমি নদীৰ পাৰবিলাক যেতিয়া খহাই নিয়ে নিজৰ গতিপথটো মানে বহল কৰি নিবলৈ ডাঙৰ কৰি নিবলৈ সেইবাবে এইটোক পাৰ খনন বা পাৰ্শ্ব খনন বোলে আৰু ইয়াৰ ফলত আমি বেছিকৈ দেখা পোৱা ঘটনাটো হ'ল প্ৰাকৃতিক দুৰ্যোগটো হ'ল গৰাখহনীয়া আমি দেখো ন কেতিয়াবা নদীত যেতিয়া ব্ৰহ্মপুত্ৰত এতিয়া ধৰা উদাহৰণস্বৰূপে যেতিয়া ব্ৰহ্মপুত্ৰত বহুত বেছি পানী হয় বাৰিষা কালত পানীৰ মাত্ৰা দিনক দিনে বাঢ়াৰ লগে লগে তাৰ অঞ্চলবিলাক কাষৰীয়া অঞ্চলবিলাকত কি গৰাখহনীয়াৰ সৃষ্টি হয় কিয় যে ধাৰণ ক্ষমতাটো পানী বহুত হৈ আছে কিন্তু আমাৰ নদীৰ যিখিনি তলত মাটি সেই ধাৰণ ক্ষমতাটো নদীখনৰ নাই গতিকে পথটোতো সুচাৰুৰূপে পানীখিনি বৈ যাব লাগিব ন সেই বৈ যাবলৈ লওঁতেই নিজৰ গতিপথটো ভালদৰে সৃষ্টি কৰিবলৈ যাওঁতে মানে সাইডৰ অংশখিনি সাইডৰ অঞ্চলবিলাক খহাই লৈ যায় পানীৰ হেঁচাতেই হওক বা জোৰতেই হওক খহি যায় নিজে নিজে আৰু তেতিয়া ঠাইখিনি বহল হৈ যায় বহল হোৱাৰ ফলত লাহে লাহে পানীখিনি তেতিয়া ধুনীয়াকৈ ববলৈ আৰম্ভ কৰে এইটো আৰু অলপ ভালদৰে মই তোমাক এই ফটোখনৰ সহায়ত ধুনীয়াকৈ বুজাই দি আছো এতিয়া চোৱা এইখন আমি নদী হিচাপে ধৰি ললো হা এই তোমাৰ কালাৰটো প্ৰথম কালাৰটো নদী হিচাপে ধৰিলো আমি নদী হিচাপে ধৰি তলত এইখিনি গভীৰতা যেতিয়া উচ্চভূমি অঞ্চলত থাকে গভীৰতা বেছি থাকে তেতিয়াহ'লে পানীৰ মাত্ৰা বেছি হ'ব মানে ইমানখিনি ধৰা পানী আহিলে হা তলত এতিয়া কি হ'ল তলত আমাৰ বহল হ'ব পাৰে কিন্তু গভীৰতা কম দেখিছানে ইয়াত ইমানখিনি যিমানখিনি ধৰে এইখিনি যাতে সেইখিনি ধৰিব নধৰিব ন সেইটো কাৰণে ইমানখিনি যদি এটা ৰাস্তা থাকে সেইখিনিত বহল কৰিবলৈ তাৰ ওচৰৰ অঞ্চলখিনি খহাব লাগিব নে নালাগিব কাৰবা ডাঙৰ কৰিব লাগিব ডাঙৰ কৰিব যাওঁতে যিটো খনন কাৰ্য ষ্টাৰ্ট হয় বা কৰে নিজে নদীয়ে সেইটোকে পাৰ্শ্ব খনন বা পাৰ খনন বুলি কোৱা হয় এবাৰ সহজতে আমি এইখিনি বুজি লওঁ বলা জলচালিত ক্ৰিয়া মানে নদীৰ পানীৰ ক্ৰিয়া নদীৰ পানীৰ প্ৰবাহৰ ফলত ইয়াৰ চৌপাশৰ যিবিলাক শিল বালি আছে সেইবিলাকৰ ওপৰত যি ক্ৰিয়াকৰ্ম চলে তাকে জলচালিত ক্ৰিয়া বুলি কোৱা হয় জলচালিত ক্ৰিয়াৰ ফলত কি হয় জলচালিত ক্ৰিয়াৰ ফলত তাৰ চৌপাশৰ শিল বালি মাটিবোৰ সহজতে এৰি যায় আৰু নদীৰ পানীয়ে এইবিলাকক প্ৰবাহিত কৰি অন্য এডোখৰ ঠাইলৈ কঢ়িয়াই নিয়ে পাৰ খনন বা পাৰ্শ্ব খনন কি হয় আমাৰ উচ্চভূমি অঞ্চলৰ নদীৰ প্ৰবাহক নামনি অঞ্চললৈ সুকলমে প্ৰবাহিত কৰিবলৈ নদীৰ পানীয়ে ইয়াৰ চৌপাশৰ অঞ্চলত যিটো খনন কাৰ্যৰ সৃষ্টি কৰে তাকে পাৰ খনন বা পাৰ্শ্ব খনন বুলি কোৱা হয় মই ভাবিছো যে তোমালোকে এইখিনি চাগে ভালদৰে বুজি পাইছা যদি ভালদৰে বুজি পোৱা নাই তেন্তে এবাৰ মোক কমেন্টত মেছেজ কৰি দিবা মই বুজাই দিবলৈ চেষ্টা কৰিম আকৌ এবাৰ যেহেতু আমি গম পালো যে পাৰ খনন বা পাৰ্শ্ব খনন কি হয় গতিকে আমি বক্ৰ গতি বা সৰ্পিল গতি কাক বোলা হয় এইটো বুজাত অতি সহজ হৈ পৰিব সমতল অঞ্চলত মৃদু ঢালেদি কাৰণ সমতল অঞ্চলত ঢাল বুলিবলৈ অলপ পৰিমাণৰ এঢলীয়া অঞ্চলহে থাকে যিটো ঢাল মানে কি হয় এটা বেকা অঞ্চল আমাৰ ওপৰৰ পৰা নামি আহোঁতে এটা ঢাল হৈ বৈ আহে কিন্তু সমতল অঞ্চলত কেনেকৈ ঢাল থাকিব কেতিয়াবা কোনোবা অঞ্চল অলপ ওখ আৰু কোনোবা অঞ্চল অলপ কম ওখ বা চাপৰ হিচাপে থাকে কিন্তু সব অঞ্চল ওখ আৰু কম ওখ হিচাপে নাথাকে গতিকে উচ্চ নিচৰ ভেদভাৱ সমতল অঞ্চলত মানে প্ৰায় নাই বুলি ন্যূনতম হিচাপেহে পৰিগণিত হয় গতিকে সমতল অঞ্চলত
ঢাল সদায় মৃদু ঢাল থাকে, যিটো অলপ পৰিমাণৰ ঢাল, এঢলীয়া অলপহে থাকে। এই অঞ্চলত যেতিয়া নদীৰ গতিপথত আমাৰ পাৰ খনন হয়, এই পাৰ খননে নদীৰ গতিপথক অধিক বেঁকা কৰি তোলে আৰু একা বেঁকা পথেৰে নদীয়ে যিটো গতি কৰে তাকে বক্ৰগতি বা সৰ্পিল গতি বোলা হয়। তাৰপিছত আমাৰ তাৰ পাছৰ প্ৰশ্নটো হ'ল অশ্বখুৰা হ্ৰদ কাক বোলে? সমতলৰ কোনো কোনো অংশত নদীৰ গতিপথ অতি ভাঁজযুক্ত হ'ব পাৰে। এনে গতিপথে বাৰিষা কালত নদীৰ প্ৰবাহিত বৃহৎ পৰিমাণৰ পানী কঢ়িয়াব নোৱাৰা হয়। তেতিয়া নদীয়ে নিজৰ গতিপথৰ অতি ভাঁজ থকা অংশ এৰি পোনাই গতি কৰে। এইদৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ খুৰাৰ আকৃতি হয় আৰু পিছত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি কৰে। এনে হ্ৰদকে অশ্বখুৰা হ্ৰদ বোলে। মই এতিয়া তোমালোকক বুজাই দিছোঁ চোৱা। নদী এখন কেনেকৈ গতি কৰিব? এনেকৈ বেঁকা বেঁকিকৈ গতি কৰি আছে ন। এই বেঁকা বেঁকিকৈ গতি কৰা অংশত যেতিয়া আমাৰ বাৰিষা কাল হয় তেতিয়া নদীৰ পানীৰ মাত্ৰা বাঢ়িবলৈ ধৰে। যেতিয়া পানীৰ মাত্ৰা বাঢ়ে নদীখনে বেঁকা বেঁকিকৈ গতি নকৰি পেলাই নিজৰ ৰাস্তাটো পোনাই লয়। ধৰক চিধা হৈ পিনে গতি কৰিছে। এতিয়া চিধা যেতিয়া গতি কৰিছে পানীৰ ভিতৰত থকা অংশখিনিতো পানীৰ লগতে বোকা বালি কঢ়িয়াই লৈ যাব, ভাঙি চিঙি খনন কাৰ্য হৈ যাব ভিতৰৰখিনি। কিন্তু এই চৌপাশৰ অঞ্চলখিনি এইটো চৌপাশৰ অঞ্চল থাকি যাব ন। পোনাই গতি কৰাৰ লগে লগে এইখিনি অঞ্চল বাদ পৰি যাব। এই বাদ পৰা অঞ্চলখিনিত আকৌ পানী বৰষুণ দিয়াৰ ফলত পানী জমা হৈ ইয়াৰ চাৰিওপাশে পানী জমা হৈ পিনে এটা ঘোঁৰাৰ খুৰাৰ আকৃতিত সৃষ্টি কৰে। এইটো বেঁকা হৈ যায় ন। খুৰাটো কেনেকুৱা? এনেকুৱা বেঁকা হয়নে নহয়? এইটো বেঁকা হৈ যাব ইমানখিনি। ইয়াৰ চাৰিওপাশে পানী সৃষ্টি কৰিব। পানী আচলতে জমা হ'ব। বাৰিষা কালত পানী জমা যেতিয়া হ'ব একাষৰীয়াকৈ জমা হ'ব। নদীৰ পানী নহয় কিন্তু দেই। নদীখনে পোনকৈ গতি কৰাৰ ফলত এইবিলাক অঞ্চল ৰখি যায় আৰু ৰখি যাওঁতে বাৰিষা কালত আকৌ বৰষুণৰ পানী জমা হৈ ইয়াৰ চাৰিওপিনে এটা ঘোঁৰাৰ এইখিনি দেখিছানে নাই? বেঁকা এনেকুৱা ধৰণৰ হয়। এই বেঁকাখিনি ঘোঁৰাৰ খুৰাৰ নিচিনা হয়। গতিকে এনেকৈ যিবিলাক পানী জমা হৈ এটা হ্ৰদৰ সৃষ্টি কৰে, বালিৰ চাৰিওপিনে পানী জমা হৈ হ্ৰদৰ সৃষ্টি কৰে আৰু ইয়াকে অশ্বখুৰা হ্ৰদ বোলে। অশ্ব মানে হ'ল ঘোঁৰাৰ খুৰাৰ আকৃতিত এটা হ্ৰদৰ সৃষ্টি কৰে আৰু তাকেই অশ্বখুৰা হ্ৰদ বোলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এৰিজনা হ্ৰদ হ'ল ডাঙৰ অশ্বখুৰা আকৃতিৰ হ্ৰদ। এইটো MCQত তোমালোকৰ আহিব পাৰে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক। তাৰ পিছৰ প্ৰশ্নটোৰ উত্তৰ হ'ল নদীৰ গেট কেই প্ৰকাৰৰ আৰু কি কি? নদীয়ে সাধাৰণতে 3 প্ৰকাৰৰ গেট কঢ়িয়ায়। তাৰে হ'ল প্ৰথমটো হ'ল কিছুমান পদাৰ্থক নদীত দ্ৰৱীভূত হৈ থকা অৱস্থাত কঢ়িয়ায়, মানে ডুব যোৱা অৱস্থাত কঢ়িয়াই আনে। অন্য কিছুমান পদাৰ্থত উপঙি থকা অৱস্থাত, ধৰা পাত, গছৰ ডাল এইবিলাক উপঙি থকা অৱস্থাত কঢ়িয়াই আনে, হয়নে নহয়? আৰু অন্য কিছুমানক নদীৰ বুকুৱেদি বাগৰি গৈ থকা অৱস্থাত। তাৰ পিছত মন কৰিবা 17 নম্বৰ কুৱেশ্যনটো কি আছে আমাৰ? বুকুৰ বোজা বুলিলে কি বুজা? আমি বুকুৰ বোজা বুলিলে কি বুজো কোৱাচোন তোমালোকে? বুকুৰ বোজা কি হয়? এতিয়া তোমালোকে শুনিছা হয়তো কেতিয়াবা আমাৰ দেউতা মাহঁতে কয় যে আমাৰ কামৰ বোজা আগতকৈ বাঢ়িছে, ল'ৰা ছোৱালীকেইটা ডাঙৰ হৈছে। মানে কি হয়? অত্যাধিক কামৰ প্ৰেছাৰ পৰিছে। এই আগতে ধৰা অলপ কাম কৰিলে হৈছিলে, এতিয়া টকা উপাৰ্জন কৰিব লাগিলেওতো কাম বহুত কৰিব লাগিব ন। তোমালোকৰ পঢ়া শুনাই হওক বা তোমাৰ ভাইটিহঁতক পঢ়াব লগা হ'লে ভালদৰে টকা উপাৰ্জনটো দৰকাৰ। তো টকা উপাৰ্জন যেতিয়া মানে দৰকাৰী হয়, তো তাৰ বাবে আমি কৰ্ম বেছিকৈ কৰিব লাগিব। কৰ্ম যিমান নিয়মিত কাৰ্য আছিলে তাতকৈ যদি আমি অধিক কৰ্ম কৰি টকা উপাৰ্জন কৰিব লওঁ, তেন্তে সেইটো কি হ'ব? এটা কামৰ বোজা বুলিয়ে ক'ব পাৰোঁ। তেনেকৈ আমাৰ যে খনন কাৰ্য হয়, তোমালোকে পাইছা ন, নদীত যিমানখিনি পানী ধৰে তাৰ ওপৰত খনন কাৰ্য যেতিয়া হয়, নদীয়ে কিছুমান কি কৰে? বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ পদাৰ্থ, শিল, বালি, মাটি যি পায়, ডাল পাত চব লৈ আনে ন
লৈ আনি পেলাই নদীৰ বুকুত মানে নামনি অঞ্চললৈ কঢ়িয়াই আনে উচ্চ অঞ্চলৰ পৰা নামনি অঞ্চললৈ মানে উজনি আৰু নামনি ধৰা ওখ অংশৰ পৰা তললৈ যেতিয়া লৈ আনে এই মানে পদাৰ্থবোৰ জমা হৈ নদীৰ ওপৰত এটা বুজাৰ সৃষ্টি কৰে আৰু ইয়াকে নদীৰ বুকুৰ বুজা বুলি কোৱা হয় প্লাৱন ভূমি কাক বোলা হয় উচ্চ ভূমিৰ পৰা খনন ক্ৰিয়াৰ ফলত কঢ়িয়াই অনা অন্য বিভিন্ন গেটবোৰ যুগ যুগ ধৰি সমতল ভূমিত জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয় ইয়াকে প্লাৱন ভূমি বোলে যেতিয়া উচ্চ অঞ্চলৰ পৰা বিভিন্ন গেট খনন কাৰ্যৰ ফলত মানে এই গোটেইখিনি খনন কাৰ্যৰ ভিতৰতে আছে খনন কাৰ্যটো ভালকে বুজি পাইছা তেন্তে এইখিনিও বুজি পাবা খনন কাৰ্যৰ ফলত আমাৰ যিমানবিলাক বস্তু আমাৰ নদীয়ে কঢ়িয়াই আনে সেইবিলাক এডোখৰ ঠাইত জমা কৰে নামনিৰ এটুকুৰা ঠাইত যদি জমা হয় সেই অঞ্চলখিনি পলসুৱা হৈ যায় আমাৰ কোৱা শুনিছাই চাগে বৰষুণৰ পিছত বৰষুণে বানপানী হোৱাৰ পিছত আমাৰ মাটিত এটা পলস পৰে কিছুমান অঞ্চলত বহুত ধুনীয়া খেতি হয় সেই ঠাইখিনিক সেই মাটিখিনিক আমি কি বুলি ক'ব পাৰোঁ প্লাৱন ভূমি মানে পলসুৱা কৰি তোলে মাটিখিনি বালিচৰবোৰ কি বালিচৰবোৰ হ'ল নদীৰ বুকুত বালি বোকা জমা হৈ সৃষ্টি হোৱা এক অঞ্চল এইটো খনন কাৰ্যৰে এটা ফল হয় নদী দ্বীপবোৰ এক প্ৰকাৰৰ বালিচৰে হয় মনত ৰাখিবা এইটো কথা আমাৰ প্ৰথম সৰ্ববৃহৎ নদী দ্বীপ কোনটো মাজুলী হয়নে নহয় তাৰ পিছত দ্বিতীয় বৃহৎ নদী দ্বীপ কোনটো হয় আমাৰ অসমত সেইটো হ'ল কালাৰদিয়া কামৰূপ আৰু নলবাৰী জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত হয় এইটো তো ইয়াত মনত কৰিবলগীয়া কি আছিলে আমাৰ বালিচৰ হয়নে নহয় বালিচৰটো বুজি চাই তাৰপিছত নদী দ্বীপবোৰ এক প্ৰকাৰৰ বালিচৰ হয় আৰু ইয়াৰ পিছত কালাৰদিয়া কাৰ মাজত অৱস্থিত এইটো মনত ৰাখিবা আৰু এইখিনি যিখিনি বুজা নাই ইয়াৰ ভিতৰত যিকেইটা মই হাইলাইটাৰ দি হাইলাইট কৰিছোঁ এইখিনি অলপ বুজিব চেষ্টা কৰিবা দেই ইয়াৰ পিছত আমি নেক্সট পাৰ্টটোলৈ যাওঁ ইয়াৰ পাছৰ কুৱেশ্যন দুটা আলোচনা কৰোঁ আজিলৈ ব-দ্বীপ কাক বোলে আমাৰ যে খনন কাৰ্যৰ ফলত নদীৰ মোহনাত কিছুমান গেট জমা হয় আৰু এই যে গেটবোৰ জমা হয় ন এইবিলাক আমাৰ অসমীয়া বটোৰ দৰে দেখিবলৈ আৰু ইংৰাজীত ডেল্টা বুলি তোমালোকে পাইছানে নাই ডেল্টা চিনি পোৱা নে নোপোৱা ডেল্টা আকৃতিৰ হয় ৰবা মই তোমালোকক দেখাই দিছোঁ ডেল্টাটো আমাৰ ইংৰাজী ডেল্টা এটা এনেকুৱা ধৰণৰ আমি ডেল্টা বুলি লিখোঁ পাইছানে নাই তোমালোকে অংকটো পাবা ডেল্টা এনেকুৱা আকৃতিৰ হয় আৰু অসমীয়াত বটো এনেকুৱা আৰু এইটো উল্টাই দিলে ডেল্টা হৈ যায় তো কম্পেয়াৰহে কৰিছে দেই তুলনাহে কৰিছে আকৃতিৰ হয় ইয়াকে আমাৰ ব-দ্বীপ বোলা হয় বটোৰ নিচিনাই হয় ন ডেল্টাটো সেইটো কাৰণে ইয়াক ব-দ্বীপ বোলা হয় তো আজিলৈ মই ইমানখিনিতে সামৰিছোঁ আশা কৰোঁ তোমালোকে আগৰ ভিডিঅ'টো আৰু এইটো ভিডিঅ'টোৰ নোটছখিনি কৰি পঢ়িবা আৰু যিটো বুজা নাই মোক কমেণ্টত লিখিবা আৰু যিমান পাৰা নুবুজাখিনি বুজিবলৈ চেষ্টা কৰিবা নুবুজিলে মোক কণ্টেক্ট কৰিবা আশা কৰোঁ তোমালোকৰ কাৰণে ভিডিঅ'টো মানে হেল্পফুল হৈছে বা সহায়জনক হৈছে তো আজিলৈ ইমানতে সামৰিছোঁ ভালকৈ থাকিবা ভালকৈ পঢ়িবা